প্ৰথমে মই নতুন এটা ভিডিঅ'লৈ প্ৰণালী চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ দেখুৱাম পাতত দিয়া মাছ ৰন্ধন গেছত কেনেকৈ বনাব পাৰি। কিমান ধুনীয়াকৈ জৰ্জৰীয়া হৈছে, আপোনালোকে নিশ্চয় দেখা পাইছে। চৌকাৰ দৰে হয়। মই এতিয়া কলপাত এখনত উলিয়াই দেখুৱাম। কিমান ধুনীয়াকৈ জৰ্জৰীয়াকৈ ওলাই আহিছে। আহক এতিয়া মই ভিডিঅ'টোলৈ কেনেকৈ বনাইছোঁ দেখুৱাম। মই কলপাত খিলা গেছৰ বাৰ্ণাৰ এটাত কেইখিলামান সেকি লৈছোঁ। এনেদৰে মই 2-3খনমান সেকি ল'ম। টোপোলাটো বান্ধোতে পাতখিলা ফটাত ভয় থাকে কাৰণে সেকি লৈছোঁ। এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ, হালধি আধা চামুচ, পকা জলকীয়া 5টা কাটি লৈছোঁ, নহৰু 3 ফুটা কুটি লৈছোঁ, হালধি পাত 3টামান দিছোঁ আৰু মান ধনিয়া 4-5টামান দিছোঁ, আদা পাতটো 4-5টামান দিছোঁ আৰু নৰ্মেল ধনিয়া এমুঠি দিছোঁ সৰু। এতিয়া দেখিছে আপোনালোকে মই মিঠাতেল অকণমান সানি দিছোঁ। মিঠাতেলখিনি সানিলে এটা গাত লাগি নাথাকে মাছৰ। মই এতিয়া হালধি পাতটো তলত দি পেলাই আদা পাতকেইটাও দিছোঁ, আপোনালোকে দেখিছে। এতিয়া মই মাছকেইটা দি দিম। তেতিয়া হালধি পাতৰ আদা পাতৰ গোন্ধটো মাছখিনিত লাগি ধৰে, ধুনীয়া চেণ্ট এটা দিয়ে, খাবলৈ বৰ ভাল লাগে। এতিয়া হালধি পাতটো আকৌ ওপৰত দিছোঁ, আদা পাতো দিছোঁ, মান ধনিয়াও দিছোঁ। এনেকৈ দি পেলাই মই টোপোলা বনাম। আপোনালোকক কৈ থওঁ, আমাৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল বাটনটো অল কৰি দিব। তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আমাৰ ভিডিঅ'টো যদি ভাল পাইছে তেন্তে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সকলোলৈ শ্বেয়াৰ কৰিব। এতিয়া মোৰ টোপোলাটো এয়া বান্ধা দেখিছে। দুইফালে গাঁঠি দিব। দুইফালে গাঁঠি দিলে খোল খাই নাযায়। এবাৰ শেক পোৱাৰ পাছত আৰু খোল নাখায়েই। আপোনালোকে বনাই থাকিলে দেখিব। মই টেৱাখন গৰম নহওঁতে সানি লৈছোঁ। এতিয়া মই গেছটো জ্বলাই দিছোঁ। টেৱাখনৰ ওপৰত এতিয়া মই কলপাত এখন দি ল'ম। এতিয়া মই ঢাকনাখন মাৰি দিম। এনেকৈ 5 মিনিটৰ পাছত আকৌ ঢাকনাখন খুলিম। এয়া আপোনালোকে দেখা পাইছে। এতিয়া মই লুটিয়াই দিম হাতাখনেৰে। এয়া অলপ অলপ সিজা নিচিনা আপোনালোকে দেখিছে। আকৌ এতিয়া মই ঢাকনাখন মাৰি দিম। এনেকৈ আধা ঘণ্টামান তল ওপৰ কৰি থাকিব লাগিব। হাই ফ্লেমত নিদিব, ল' ফ্লেমত দিব। তেতিয়া খাবলৈ ভাল হয়, জ্বলি নাযায় পটককৈ। এয়া অলপ অলপ সিজা হৈছেহি, আপোনালোকে দেখা পাইছে। তলৰ পাতখন যে ৰঙা হৈ গৈছে, জ্বলি গৈছে, আপোনালোকে ভয় নাখাব। এনেকৈ ভাজি থাকে, এনেকৈ তল ওপৰ কৰি থাকিব লাগিব। আপোনালোকে দেখা পাইছে। এয়া মই এতিয়া টোপোলাটোত পানী আছেনে নাই চেক কৰিছোঁ। এয়া পানী নাই, ধুনীয়াকৈ সিজিছে। তলৰ ছাইডটো ধুনীয়াকৈ সিজিছে কাৰণে মই আকৌ ওপৰৰ ছাইডটো তল কৰি দিলোঁ। এতিয়া মই হাতাখনেৰে দেখিছেনে, এয়া মই ফালিছোঁ। 1-2টা মাছ উলিয়াই ল'ম। এতিয়া মাছ সিজিছেনে নাই মই এতিয়া পৰীক্ষা কৰিম। এয়া সিজিছে ধুনীয়াকৈ। আৰু তলৰ ছাইডটো অকণমান ৰঙচুৱা নহয় কাৰণে মই আকৌ ঢাকনাখন এতিয়া মাৰি দিম। এয়া দুই ছাইড একেই হৈছে ৰঙচুৱা, আপোনালোকে চাব দেখিব। এয়া ধুনীয়াকৈ ৰঙচুৱা হৈছে, ধুনীয়াকৈ এয়া হৈ গৈছে। আপোনালোকে নিশ্চয় দেখা পাইছে। এয়া মই হৈ গ'ল কাৰণে নমাই দিলোঁ। আধা ঘণ্টামান এতিয়া ঠাণ্ডা হ'বলৈ দিছিলোঁ। আধা ঘণ্টাৰ পাছত এয়া মই এতিয়া উলিয়াই পেলাই আপোনালোকক দেখুৱাইছোঁ। দেখিছেনে, হাতেৰে চুব পৰা হৈ গৈছে।
ধুনীয়াকৈ জৰ্জৰীয়া হৈছে এয়া। মিছা মাছ দুই এটাও আছে। মই এতিয়া নতুন কলপাত এখন উলিয়াই দেখুৱাইছোঁ। ধুনীয়াকৈ জৰ্জৰীয়াকৈ ওলাই আহিছে, আপোনালোকে দেখা পাইছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আকৌ নতুন নতুন ভিডিঅ' পাই থাকিব আমাৰ পৰা। এনেকৈ মৰম আশীৰ্বাদ দি থাকিব। আজিলৈ আহিছোঁ। অন্য এটা ভিডিঅ'ত লগ পাম।